কি কৰিছে মহাশয়? কি কৰিছে ৰচিমা? ভাল লাগিছে, টাইলছ এটা ভাল লাগিছে। ষ্টাইলছটো বহুত ধুনীয়া লাগিছে। দাদা আপুনি টাইলছত অকণমান তুমিও অংশগ্ৰহণ কৰা। টাইলছ লগত অকণমান অংশগ্ৰহণ কৰা। ভিতৰলৈ কেনেকৈ যাম? টাইলছ লগাই আছে, নতুনকৈ টাইলছ লগাইছে। টাইলছৰ আঠা এখা যাব। হয়, ভাল দেখিছোঁ। চাওঁ মুখখন চাওঁ। টাইলছটো অকণমান ডাঙৰেই লাগিছে বাৰু। অকণমান সৰু কৰি দিলে আকৌ নিমিলিব নহয় চাগে। সৰু কৰিলে বেয়া হ'ব। এইটো গাঁৱলীয়া টাইলছ। গোবৰ দেখিলে মাত মুচু মুচু লাগি থাকে। আগৰ পৰা এইবোৰ এনেকে কেঁচা ঘৰ লিপি থকা যে মুচু মুচু লাগি থাকে। এইখন আকৌ দিন এটা পালে পকা নকৰিলে আৰু মই ধুমুচ চুমুচ দি মেলি ইয়াত 3বাৰ মুচিলোঁ। 2বাৰ মুচিলোঁ আগতে। এইবাৰ বোলো নহয়, মই এটা নতুন ষ্টাইলত এবাৰ মুচি দিওঁ। কেইদিনমান বেছি দিন যাব যেন লাগিছে। এনেকেই ভাল, বেয়া হৈ যায়, অলপ ডাঠকৈ মাৰি দিছোঁ। এনেকেই ভাল লাগে। ভাল লাগিছে। ভাল হ'ব তেওঁ। বেলেগে ভাল দেখাটোহে লাগে। নিজে কষ্ট কৰিলেও ষ্টাইলটো ভাল নহ'বও পাৰে, লোকে ভাল দেখাটোহে লাগে। ভাল লাগিছে নাই? কেনেকুৱা লাগিছে? টাইলছ কৰাই দিছে। সঁচাকৈ টাইলছ লগাই দিলোঁ। ভাবি থকা কাম এটা যদি কৰিব পাৰি সঁচাই ভাল লাগে। মনলৈ আইডিয়াটো আহিলে লগালগ কৰি দিলোঁ। ফাইনেলি হৈ গ'ল। সঁচাই ভাল লাগে। সময় গৈছে, কষ্টও হৈছে। ধৈৰ্য আৰু কষ্টটো লাগিবই নহয় জানো, তেতিয়াহে কিবা এটা কাম ছাকচেছ হয়। সেইটো কথা আৰু এতিয়া অৱশেষত ময়ো কৃতকাৰ্য হৈ মনটো ভাল লাগিছে। কাম এটা কৰিব পাৰিলোঁ। আপোনালোকে কেনেকুৱা দেখিছে নাজানো, মোৰ কিন্তু মনটোত বহুত শান্তি পাইছোঁ। কামটো যে হ'ল সেইটো কাৰণে। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।